ভোটাৰ লিষ্টত আপোনাৰ নাম আছে কিন্তু আপোনাৰ হাতত আপোনাৰ ভোটাৰ কাৰ্ডখন নাই, নতুবা আপোনাৰ ভোটাৰ কাৰ্ডখন হেৰুৱাইছে, আপুনি চিন্তা কৰিবলগীয়া একো নাই। কাৰণ এতিয়া আপুনি অনলাইন যোগে ভোটাৰ আই কাৰ্ডৰ ই-কপি এটা ডাউনলোড কৰি ল'ব পাৰে। হয়, এই ব্যৱস্থা এতিয়া নিৰ্বাচন আয়োগে কৰিছে। কিন্তু ইয়াক আপুনি কেনেকৈ ডাউনলোড কৰিব? আও শুনায়ে তুমি প্যাৰ কি ইয়ে কাহানী। বোলক ভিডিঅ'ৰ আগন্তুক অংশত আপুনি আপোনাৰ ভোটাৰ আই কাৰ্ডখন কিদৰে অনলাইন যোগে ডাউনলোড কৰিব পাৰে তাক লাইভ দেখুৱাওক। তাৰ আগতে আপোনাক এটা সৰু অনুৰোধ, আপুনি যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয় আৰু কাষত থকা বেল আইকনটো যেন টিপি লয়। প্ৰথমতে আপুনি অপেন কৰিব লাগিব ক্ৰম ব্ৰাউজাৰ। ইয়াত আপুনি টাইপ কৰিব লাগিব NVSP আৰু লিখি পেলাই সাৰ্চ কৰি দিব লাগিব। সাৰ্চ কৰাৰ পিছত সাৰ্চ লিষ্টত যোনটো প্ৰথম লিংক আহিব এই লিংকটোত আপুনি টাচ কৰি দিব লাগিব। টাচ কৰাৰ পিছত আপোনাৰ ওচৰত ঠিক এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। ইয়াত যদি আপুনি মোবাইলত ব্ৰাউজ কৰি আছে তেনেহ'লে ওপৰত থকা এই অপশ্যনটোত গৈ পেলাই আপুনি ডেস্কটপ ব্ৰাউজাৰ অপশ্যনটোত টাচ কৰি ল'ব লাগিব। ইয়াৰ পিছত আপুনি এই এপিক ডাউনলোড অপশ্যনটোত টাচ কৰি দিব লাগিব। কৰাৰ পিছত আপুনি যদি অলৰেডি ইয়াত আপোনাৰ একাউণ্ট আছে তেতিয়াহ'লে ইয়াত ইউজাৰ নেম আৰু তাৰপিছত তলত পাছৱৰ্ড আৰু তাৰ তলত এই কেপচাটো পুৰাই পেলাই আপুনি লগ ইন কৰি ল'ব পাৰে। কিন্তু আপোনাৰ যদি একাউণ্ট নাই তেনে ক্ষেত্ৰত আপুনি একাউণ্ট খুলিবৰ বাবে তলত থকা এই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব। ইয়াত ওপৰত প্ৰথমতে আপোনাৰ মোবাইল নম্বৰ প্ৰবিষ্ট কৰিব লাগিব। তাৰপিছত এই কেপচাটো শুদ্ধকৈ ভৰি পেলাই চেণ্ড OTP অপশ্যনত আপুনি টাচ কৰিব লাগিব। OTPটো অহাৰ পিছত আপুনি OTP প্ৰবিষ্ট কৰি পেলাই আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে তেনেহ'লে আই হেভ এপিক নাম্বাৰ আৰু যদি নাই তেতিয়াহ'লে আই ডোণ্ট হেভ এই অপশ্যনটোত টাচ কৰি ল'ব। তাৰপিছত আপোনাৰ নাম, ইমেইল, পাছৱৰ্ড এটা ক্ৰিয়েট কৰি লওক আৰু তাৰপিছত এই ৰেজিষ্টাৰ অপশ্যনত টাচ কৰি দিব। ৰেজিষ্টাৰত টাচ কৰাৰ পিছত আপোনাৰ ওচৰত ঠিক এনেকুৱা ধৰণৰ পেজ এটা খোল খাব। খোল খোৱাৰ পিছত ইয়াত আপুনি এপিক নাম্বাৰটো এণ্টাৰ কৰক আৰু ইয়াত আপোনাৰ ৰাজ্যখন চিলেক্ট কৰি লওক। কৰাৰ পিছত ইয়াত চাৰ্চ বোলা অপশ্যনত টাচ কৰি দিলেই ডাউনলোড হোৱা আৰম্ভ হৈ যাব। কিন্তু এইবাৰ আমাৰ ভোটাৰ আই কাৰ্ড ডাউনলোড নহ'ল। তাৰ কাৰণ হিচাপে ইয়াত লিখা আহিছে এই এপিক ডাউনলোড ফেচিলিটিটো বৰ্তমান তেওঁলোকৰ বাবেহে উপলব্ধ যিসকলে 2020 নৱেম্বৰৰ পিছত নতুন ভোটাৰ ID কাৰ্ডৰ বাবে ৰেজিষ্টাৰ কৰিছিল আৰু অন্যান্যসকলৰ বাবে এই সুবিধা অতি শীঘ্ৰেই উপলব্ধ হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট ছেকশ্যনত লিখি মোক জনাবলৈ নাপাহৰিব। লগ হ'ম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায় মাগিছোঁ।